নমস্কাৰ, কাঞ্চনৰ আখৰলৈ মই দেৱী কাঞ্চনে সকলোলৈকে আদৰণি জনালোঁ। আজি কাতি বিহু, সেয়ে আজি তুলসী পুলি ৰোৱাৰ লগতে তুলসী ভেটিত এখন শৰাইও আগবঢ়ালোঁ। কেইটামান পিঠাও বনালোঁ। মালপোৱা পিঠা বা টোপা পিঠা কেইটামান বনাবৰ বাবে মই প্ৰথমতে কেইটামান ভাত খোৱা চাউলৰ গুড়ি মিক্সিত খুন্দি লৈছোঁ। বৰা চাউল কেইটামানো তিয়াই থৈছোঁ। প্ৰথমতে মই পিঠাগুড়ি কেইটা চৰিয়াত লৈ 1 চামুচ ভাজি লোৱা চব মিহলাই লৈছোঁ। তাৰ পাছত আন্দাজ মতে 1 বাটি গুড় লৈছোঁ। গুড়খিনি অকণমান পানী দি গৰম কৰি গলাই লৈছোঁ। এখন চেকনিত গুড়খিনি চেকি পিঠাগুড়িখিনি দি ভাল ধৰণে মিহলাইছোঁ। অলপমান ডাঠকৈ গুলি 3-4 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিলোঁ। তিনি 4 ঘণ্টাৰ পাছত ঢাকনখন উঠাই ভাল ধৰণে পুনৰ হেতাৰে লৰাই ল'লোঁ। এখন কেৰাহীত অলপমান সৰহকৈ তেল দি এটা এটাকৈ পিঠাখিনি ভাজিবলৈ আৰম্ভ কৰিলোঁ। এয়া দেখিলেনে, মোৰ এটা পিঠা ভজা হৈছে। এনেদৰে মই বাকীকেইটা পিঠাও ভাজি ল'লোঁ। এয়া দেখিলেনে, আমাৰ আজি মালপোৱা পিঠা বা টোপা পিঠা বনোৱা হৈ গ'ল। ঘৰৰ কামৰ মাজতে কেইটামান তিলৰ লাড়ু, বৰা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ু কেইটামানো বনাই ল'লোঁ। এখন ডালত তিল পিঠা, টোপা পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু সজাই দিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। নমস্কাৰ।